মই সুস্মিতা আৰু আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি চাম বাঁহগাজৰ আচাৰ। মই কেনেদৰে বাঁহগাজৰ আচাৰ বনালোঁ, প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। প্ৰথমতে বাঁহগাজ এটা আনি ভালদৰে চাফা কৰি ধুই এয়া সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই মিহি মিহিকৈ কাটি লোৱা বাঁহগাজখিনিত অলপমান হালধি আৰু নিমখ দি ভালদৰে সানি ল'ম গোটেইখিনি, আৰু 2 ঘণ্টা বা 3 ঘণ্টামান ভালদৰে মই ৰ'দত শুকাবলৈ দিম যাতে পানীখিনি ভালদৰে শুকাই যায়। লৈছোঁ পাঁচফোৰণ, তাৰপিছত লৈছোঁ জিৰা চফ কেইটামান আৰু এয়া শুকান জলকীয়া 4টা। মই এইখিনি প্ৰথমতে গৰম কৰি লৈছোঁ। গৰম কৰি লোৱাৰ পিছত মিক্সিত মই পিচি দিম। একেবাৰে গুড়ি নহ'লেও হ'ব, এনে অলপমান যাতে খুন খায়। ইয়াত মই আৰু মছলা লৈছোঁ জিৰা, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু বিহ জলকীয়া 3টা, যিকেইটা মই দিনতে ভালদৰে ধুই পেলাই শুকুৱাই ৰাখিছিলোঁ। এতিয়া মই এটা গামলা ল'ম, যিটো গামলা একেবাৰে শুকাই আছে। মন কৰিব যাতে গামলাটো তিতি নাথাকে। এতিয়া এই বাঁহগাজখিনি লাহে লাহে গামলাটোলৈ নি ল'ম। মই হাত ইউজ নকৰোঁ, হেতাই দি অলপ অলপকৈ নিম। ৰ'দটো টান কাৰণে বাঁহগাজখিনি বহুত ধুনীয়াকৈ শুকাইছে। আপোনালোকে মন কৰিব যাতে বাঁহগাজখিনিৰ পানীটো একেবাৰে শুকাই যায়। আপোনালোকে পানীটো চেপিও দিব পাৰে, কিন্তু মই পানীটো চেপি দিয়া নাই, কাৰণ পানীটো চেপি নিদিলে অলপ টেঙা টেঙা নিচিনা হয়, খাবলৈ ভাল লাগে তেতিয়া। এতিয়া মই ইয়াত মছলাখিনি এড কৰি দিম। আৰু মছলাখিনি ভালদৰে বাঁহগাজখিনিৰ লগত মিলাই ল'ম। মই যিহেতু বাঁহগাজখিনি ৰ'দত দিওঁতে নিমখ দিছিলোঁৱেই, গতিকে এতিয়া মই নিমখ অলপ কমকৈ দিছোঁ। নিজৰ সোৱাদ অনুসৰি আপোনালোকে নিমখ দি ল'ব পাৰিব। আৰু তাৰপিছত লাহে লাহে মিঠাতেল দি লাহে লাহে অলপ অলপকৈ লৰাই দিব। একেবাৰতে তেলখিনি দি নিদিব, অলপ অলপকৈ দি মিলাই মিলাই চাই যাব যে কিমানটো তেলৰ প্ৰয়োজন আছে। একেবাৰে শেষত কাটি থোৱা জলকীয়া কেইটা দি পুনৰ আকৌ এবাৰ ভালদৰে মিলাই দিব। এয়া হৈ গ'ল আমাৰ বাঁহগাজৰ আচাৰ। মই এইখিনি কাইলৈ পুনৰ এবাৰ ৰ'দত দি বৈয়ামত সুমুৱাই থ'ম। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব কেনেকুৱা লাগে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।